আজি গাহৰি বনাম গাহৰি আৰু আলু লৈ লৈছোঁ ইফালে পিঁয়াজ লৈ লৈছোঁ ইফালে গিলাচত নেহুৰ আদা খুন্দি লৈছোঁ এতিয়া দি দিলোঁ পিঁয়াজটো এতিয়া অলপ লাৰি দিওঁ ভাল কৰি হালধিটো দি দিওঁ এতিয়া হালধি দি দিলোঁ বৰ্তমান তাৰপিছত ধনিয়া পাউডাৰ দি দিলোঁ অলপমান তাৰপিছত এতিয়া লাৰি দিম এতিয়া মাংসটো ঢালি দিওঁ ধুনীয়া কৰি এতিয়া ধুনীয়াকৈ লাৰি দিওঁ ভালকৈ লাৰি দিব লাগে অলপমান তেতিয়াহ'লে যাতে তেলটো ভালকৈ মিক্সিং হৈ যায় নিমখটো দি দিওঁ এতিয়া নিমখটো ঠিক নিয়মত দি দিবা এতিয়া 5-6 মিনিট ঢাকাই থৈ দিওঁ ধুনীয়া কৰি এতিয়া হৈ গ'ল ঢাকাৱা তাৰপিছত আকৌ এবাৰ লাৰি দিওঁ ধুনীয়া হৈছে মাংসটো কিন্তু দিনমান হৈ গ'ল এতিয়া অকণমান লাৰি দিওঁ কেনেকুৱা হৈছে মাংসটো 10 মিনিটতে দেখোন পুৰা খাওঁ খাওঁ লগা হৈ গৈছে ঢাকাই থৈ দিওঁ এতিয়া আৰু 10-15 মিনিট তাৰপিছত দেখা যাব কেনেকুৱা হয় বাছ এই দুটা কাটি লওঁ দি দিম এতিয়া বিলাহী কাটি ল'লোঁ এতিয়া মাংসটো আকৌ এবাৰ লাৰি দিম কেনেকুৱা হৈছে পানী ওলাইছে পানীখিনি অলপ শুকাব লাগিব এতিয়া বিলাহী দি দিম আৰু নেক্সট একবাৰ ঢাকাই দিম আৰু নেক্সট একবাৰ ঢাকাই দি পেলাই বিলাহীটো দি দিম ধুনীয়া হৈছে আৰু এবাৰ ঢাকাই দিওঁ 10 মিনিটমান বাছ এতিয়া বিলাহী দি দিম নেক্সট টাইমত বিলাহী দি দিওঁ এতিয়া আইঅ কি গৰম বিলাহী দি দিম এতিয়া ইয়াতে ধুনীয়া হৈছে বিলাহীটো দি দিওঁ লাৰি দিম এতিয়া আকৌ 10-15 মিনিটমান সিজিব দিম বিলাহীটো ভাল কৰি মিনিমাম 10 মিনিট ধুনীয়াখিনি ধুনীয়া কৰি কাটি লওঁ এতিয়া হ'ব আমাৰ দি দিম হৈ গ'ল এতিয়া চাওঁ বিলাহীটো সিজিছেনে নাই বিলাহীটো সিজিছে বাৰু সিজি গ'ল পুৰা বিলাহীটো ধুনীয়া কৰি সিজি গৈছে পানী অলপমান দি দিওঁ বাছ বেছি পানী নিদিওঁ বেছি পানী দিলে খাব ভাল নালাগে ঠিক নিয়মৰ পানী দি দিছোঁ আকৌ অকণমান ঢাকি থৈ দিম আকৌ 10 মিনিট ঢাকি থৈ দিম ভালকৈ সিজিবৰ কাৰণে সিজিটো গ'লে অলৰেডি পানীটো ধুনীয়া হ'ব এতিয়া চিকেন মছলাটো দি দিওঁ ইয়াতে অকণমান চিকেন মছলাটো দি দিলোঁ এতিয়া ঢাকি থৈ দিম বাছ মাংসখিনি অকণমান চাওঁ পুৰা উতলি আছে ধুনীয়া কৰি উতলি আছে পুৰা ধুনীয়া হৈ গৈছে ধুনীয়াটো দি দিম এতিয়া অকণমান লাৰি দিওঁ আৰু
পিচ হৈ গ'ল বৰ্তমান এতিয়া খাব পৰা হৈ গ'ল ধুনীয়া হৈছে মাংসটো অকণমান ঝোল কৰিছোঁ মানে লগৰীয়া আহিছে ভাতৰ লগত সানি খাব লাগিব সেইটো কাৰণে অকণমান ঝোল কৰি দিছোঁ মানে বেছি ঝোল কৰা নাই অকণমান বাছ হৈ গ'ল মিৰ্চি পাউডাৰ দি দিওঁ অকণমান পাউডাৰটো দিলে ভাল মিৰ্চি পাউডাৰ দি দিওঁ অকণমান ঝাল আহক আকৌ গৰম মছলা দি দিওঁ অলপমান বাছ হৈ গ'ল ফিনিছ হৈ গ'ল ধুনীয়া হৈ গৈছে কি ধুনীয়া হৈ গৈছে এক পিচ খাই চাওঁ আৰু কেনেকুৱা হৈছে ধুনীয়া কৰি এক পিচ খাই চাওঁ তাৰ নিচিনা বেয়া হৈছে এক পিচ খাই চাওঁ কেনেকুৱা হৈছে ঢাকি থৈ দিওঁ এক পিচ খাই চাওঁ কেনেকুৱা হৈছে গৰম বহুত এক পিচ খাই চাওঁ কেনেকুৱা হৈছে